কতো মই বোম ব্লাষ্ট কৰি শিশু হত্যা কৰা নাই কতো সাধাৰণ অসমীয়া মানুহৰ পৰা বোম দিয়া নাই সো এটা কথা আপোনাক ক্লিয়াৰ কৰি দিছো আপুনি মানুহক যি উছতাইছে সক মুখ মাৰিব পাৰে আপোনাৰ হাতত বন্দুক আছে আপোনাৰ বোম আছে আপোনাৰ হেতুৱে পেছা হেতুৱে আপোনাৰ এতিয়া আপোনালোকৰ হেতুৱে থাকিল যে অসমীয়া সেনাধ্যক্ষ পৰেশ বৰুৱা ডাঙৰীয়া প্ৰায় 4টাৰ পাছে এনেকুৱাতে হ'ব 4টা আৰু কিবা আপুনি সুধিছিলে নেকি মই একো সুধিবলৈ নাপালো পৰেশ বৰুৱানি হৰখাबै পৰেশ বৰুৱাनि फना सोरनि नखराव फैखो साननैसो जोबोद आसाम पुलिस आसाम सरकारनि गेदेरमा दैदेनगिरि आसामनि गुबुन गुबुन जनजाति आरो जाय नखरनि जाय बिथाङा आसाम पुलिसनि सीआईडी होननानै आलफानि खेमाव खानानै दोनजानाय পাৰ্থ আৰতি মহন্ত জিপি সিং তেওঁলোকে আমাক এটা এটাকৈ ব্যৱহাৰ কৰিছিল আৰু মই যে এই ক্ষেত্ৰত আছো এতিয়া সকলোৱে কৈছে যে কোনো নাজানে বুলি কোৱা সকল মই প্ৰশাসনৰ বিশেষ বৰমুৰিয়া কেজনক সুধিব বিচাৰিছো जोबोद गाबदों जोबोद गिदों आरो आसामनि गेदेरमा दैदेनगिरि आसाम पुलिस आसामनि गुबुन गुबुन जनजाति आलफानि माखासे बुंनाय रावखौ खोनासंनो गोनां जादों आलफानि माखासे गिथावना रावफोरखौ खोनासंनो गोनां जादों नाथाय हरखाबै मैयानि समाव परेश बरुवानि गोदै राव परेश बरुवाया जाय आलफा खेमाव खानानै दोनजानाय आसाम पुलिसनि सीआईडी होननानै जाय बिथांनि नखराव गोदै राव परेश बरुवानि गोदै रावखौ मोननानै नखरनि बिमा बिफा जोबोद गोसोआव खुसि जोंनि बर' लिडारफ्रा साननैसो सिगां एनएलएफबि खेमाव 1 घन्टा आधा घन्टा टाइम होदोंमोन आसाम पुलिसा बिनि सायाव सोर आसाम सरकारनि गेदेरमा दैदेनगिरि आसामनि गुबुन गुबुन जनजाति जाय एनएलएफबिनि माखासे दुखु दाहा एनएलएफबिनि थांखि बिथांखिखौ आसाम सरकारनि गेदेरमा दैदेनगिरिफ्रा 1 घन्टा आधा घन्टा टाइम होनायखौ सोर खोनासंखो सोर दुखु मोननाय फोरमायखो जों खोनायासै बिनि थाखायनो जोंनि बर' दैदेनगिरिफ्रा एसे साननो गोनां जादों आलफानि दावहाया अबे लामाजों थांदों आसामनि गेदेरमा दैदेनगिरि आसाम पुलिस आलफानि दावहा एसेबाबो साननो गोनां परेश बरुवानि गोदै रावखौ মাত্ৰ ইমানেই ক'লে যে ল'ৰাটোৰ বিষয়ে চিন্তা কৰিব নালাগে ইমানেই ক'লে অন্য তেনেধৰণে কোৱা নাই আৰু কৈছে এইটোৱে যে পাঠ্যপত্ৰবোৰ আছে নহয় দেখিছে নহয় এনেকৈ বুলি ক'লে ইমানেই কথা বুলি ক'ব লাগিব পৰেশ বৰুৱা আলফাৰ সেনাধ্যক্ষ পৰেশ বৰুৱা ডাঙৰীয়া প্ৰায় 4টাৰ পাছে এনেকুৱাতে হ'ব 4টা আৰু কিবা আপুনি সুধিছিলে নেকি মই একো সুধিবলৈ নাপালো কথা বেছি মই নহয় মিনিটৰ ভিতৰহে হ'ব নেকি তেনেকুৱাই হ'ব जाय बिथाङा आलफा खेमाव खानानै दोनजादों परेश बरुवानि हरखाबै फन फैनायाव जाय खानानै दोनजानाय नखरनि बिमा बिफा बा गामिनि रायजो राजाफ्रा मा फोरमायखो एसे जोंनि बर' माहारिनि गेजेराव खोनासंनाया गोनांथार खेत অসম আৰক্ষীৰ বিষয়া নহয় তেওঁ যেতিয়া আলফালৈকে গৈছিলে তেতিয়া তেওঁ নিজে ষ্টেটমেণ্ট দি গৈছিলে যে মই এখন জিষ্ট বুলি এখন ইনষ্টিটিউটত পঢ়ো আৰু আমিও ক্ৰছ চেক কৰি চাইছোঁ যে তেওঁ ডিপ্ল'মা ইঞ্জিনিয়াৰে পঢ়ি আছিলে আৰু এছআই পাবৰ কাৰণেতো পৰীক্ষা দিব লাগে পাছ কৰিব লাগে তাৰ সূচী হয় গতিকে এছআই লুকাইটো এছআই হ'ব নোৱাৰে সেইকাৰণে এই বিষয়টো মই ভাবোঁ যে সত্য নহয় পৰেশ বৰুৱা ডাঙৰীয়াৰ কিবা ভুল বুজাবুজি হৈছে মই অনুৰোধ কৰিম ল'ৰাটোক যেন কোনো শাস্তি নিদিয়ে তেওঁ অসম আৰক্ষী নহয় কিবা যদি অসুবিধা আছে ঘূৰাই পঠাওক কিন্তু কোনো কাৰণতে যাতে শাস্তি নিদিয়ে কাৰণ মই মুখ্যমন্ত্ৰী হিচাপে নিশ্চিত কৰি কৈছোঁ যে তেওঁ অসম আৰক্ষীৰ বিষয়া নহয় মুখ্যমন্ত্ৰীৰ সমান্তৰালভাৱে অসম আৰক্ষীৰ সঞ্চালক প্ৰধান জিপি সিঙৰ মন্তব্য আৰক্ষী বিষয়া নহয় মানৱ বৰগোহাঁই তেওঁৰ বেকগ্ৰাউণ্ডটো আমি যেটো দেখিছোঁ বেকগ্ৰাউণ্ডৰ মতে তেওঁ 2016ত HSLC পাছ কৰিছে তাৰপিছত তেওঁ ইঞ্জিনিয়াৰিং ইনষ্টিটিউটত ডিপ্ল'মাত এডমিশ্যন লৈছিলে ডিপ্ল'মা কৰিব পৰা নাই সেইটোৰ পৰা দেখা যায় যে সেই মানুহজনটো গ্ৰেজুৱেট নহয় আমাৰ
সাব ইন্সপেক্টৰ ৰিক্ৰুটমেণ্ট হ'বলৈ হ'লেতো গ্ৰেজুৱেশ্যনটো সেইটো প্ৰায় দেখিবলৈ পোৱা যায় যে এইটো পচিবলে নহয় जाय आलफानि सायाव सीआईडी थोनहरग्रा बा ट्रेनिं होग्रा फरेस्ट बरुवाखौ जुमुदै गारदों फरेस्ट बरुवाखौ आसि बिमा दिन्थिदों सोर भिडिअनि फुटेजाव नायलांबा स्पष्ट नुलांगोन সেই জংঘলৰ ভিতৰৰ পৰা যি দম দি আছে আপুনি মোক বা মোৰ পৰিয়াললৈ মই এই বুঢ়া আঙুলিটো ভয় নকৰো সেই সংগ্ৰামত মই থু পেলাই দিওঁ মই মানস হয় এটা বুঢ়া মেকুৰীয়ে হাবিৰ মাজৰ পৰা মেও মেও কৰি মোক দম দি আছে বেলেগক দম দিয়ক মোক এই দম দি ভয়ো খুৱাব নোৱাৰে আৰু এইবোৰ দম মোৰ ওচৰত নেখাতেও মই সন্মুখী দম দিয়া মানুহ সন্মুখী কাম কৰা মানুহ মেকুৰীৰ দৰে মেও মেও কৰি দম দি মোক একোডাল কৰিব নোৱাৰে প্ৰথমতে লাইভটো আহি মানে মোৰ কিছুমান বহুত কথাৰ বাবে লাইভটোত আহিছো এটা বুঢ়া শিয়ালে এটা বুঢ়া মেকুৰীয়ে হাবিৰ মাজৰ পৰা মেও মেও কৰি মোক দম দি আছে আৰু মই এটা কথা কৈ দিছো মই মানস হয় এই হাবিৰ মাজৰ পৰা মানে সিংহৰূপী যিটো মেকুৰী দম দি মোক লাভ নাই বেলেগক দম দিয়ক মোক এই দম দি ভয়ো খুৱাব নোৱাৰে আৰু এইবোৰ দম মোৰ ওচৰত নেখাতেও মই সন্মুখী দম দিয়া মানুহ সন্মুখী কাম কৰা মানুহ এই হাবিৰ মাজৰ পৰা চল চাতুৰি কৰি জংঘলৰ মাজত সোমাই থাকি মেকুৰীৰ দৰে মেও মেও কৰি দম দি মোক একোডাল কৰিব নোৱাৰে প্ৰথম কথাটো আৰু মই সেই দমলৈ ভয়ো নকৰো সেইকাৰণে এইবোৰ 24 ঘণ্টাত কিবা কৰিম স্যাটেলাইট চেনেলৰ যোগেদি মানে ফোন কৰি তাতকে মোক ডাইৰেক্ট ফোন কৰক এই মোৰ ওচৰত এই মেকুৰী দমবোৰ হাবিৰ মাজত লুকাইছোকে দেখাই একো লাভ নাই আৰু মই সেই দমলৈ ভয়ো নকৰো আৰু মোক একোডাল কৰিবও নোৱাৰে সেই মেকুৰী দমে মোক একো নুমডালো লগাব নোৱাৰে সো সেইকাৰণে সঁচাটো কওক মিছা পলিটিক্স বাদ দিয়ক আৰু এই মেকুৰীৰ দৰে হাবিৰ ভিতৰৰ পৰা মেও মেও কৰি মোক দম দি লাভ নাই আৰু মই সেই দমলৈ ভয় নকৰো সেইটোৱে মই হয় এটা বুঢ়া মেকুৰীয়ে হাবিৰ মাজৰ পৰা মেও মেও কৰি মোক দম দি আছে বেলেগক দম দিয়ক মোক এই দম দি ভয়ো খুৱাব নোৱাৰে আৰু এইবোৰ দম মোৰ ওচৰত নেখাতে মই সন্মুখী দম দিয়া মানুহ সন্মুখী কাম কৰা মানুহ মেকুৰীৰ দৰে মেও মেও কৰি দম দি মোক একোডাল কৰিব নোৱাৰে প্ৰথমতে লাইভটো আহি মানে মোৰ কিছুমান বহুত কথাৰ বাবে লাইভটোত আহিছো এটা বুঢ়া শিয়ালে এটা বুঢ়া মেকুৰীয়ে হাবিৰ মাজৰ পৰা মেও মেও কৰি মোক দম দি আছে আৰু মই এটা কথা কৈ দিছো মই মানস হয় এই হাবিৰ মাজৰ পৰা মানে সিংহৰূপী যিটো মেকুৰী দম দি মোক লাভ নাই বেলেগক দম দিয়ক মোক এই দম দি ভয়ো খুৱাব নোৱাৰে আৰু এইবোৰ দম মোৰ ওচৰত নেখাতেও মই সন্মুখী দম দিয়া মানুহ সন্মুখী কাম কৰা মানুহ এই হাবিৰ মাজৰ পৰা চল চাতুৰি কৰি জংঘলৰ মাজত সোমাই থাকি মেকুৰীৰ দৰে মেও মেও কৰি দম দি মোক একোডাল কৰিব নোৱাৰে প্ৰথম কথাটো আৰু মই সেই দমলৈ ভয়ো নকৰো সেইকাৰণে এইবোৰ 24 ঘণ্টাত কিবা কৰিম স্যাটেলাইট চেনেলৰ যোগেদি মানে ফোন কৰি তাতকে মোক ডাইৰেক্ট ফোন কৰক এই মোৰ ওচৰত এই মেকুৰী দমবোৰ হাবিৰ মাজত লুকাইছোকে দেখাই একো লাভ নাই আৰু মই সেই দমলৈ ভয়ো নকৰো আৰু মোক একোডাল কৰিবও নোৱাৰে সেই মেকুৰী দমে মোক একো নুমডালো লগাব নোৱাৰে সো সেইকাৰণে সঁচাটো কওক মিছা পলিটিক্স বাদ দিয়ক আৰু এই মেকুৰীৰ দৰে হাবিৰ ভিতৰৰ পৰা মেও মেও কৰি মোক দম দি লাভ নাই আৰু মই সেই দমলৈ ভয় নকৰো সেইটোৱে মই হয়